উৰুকাৰ বতৰ কি সুন্দৰ নলবাৰী টাউনৰ একদম সমীপতে জাপাৰকুছি বুলি জেগা আছে তাতে কি ধুনীয়া এতিয়া ভেলাঘৰ আমি জুই পুৱাব লাগিব ঠাণ্ডাক বিদায় কৰিব লাগিব আজি দেখুৱাম আপোনালোকক ভেলাঘৰ বিহুৰ বতৰত সকলোকে শুভেচ্ছা জনাইছো ভগৱানৰ ওচৰত কামনা কৰিছো সকলোকে কুশলে ৰাখক ভগৱানে শুদ্ধ পথ দেখুৱাওক সকলোকে তাৰে কামনা কৰিছো আমাৰ একচুৱেলি মানুহবিলাকে কি কৰে উৰুকাৰ সময়ত তাকে অলপ কেইটামান ভেলা পুজি হওক বা আপোনাৰ ভেলাঘৰ হওক মেজি এইবিলাক যে বনায় তাকে বনোৱাৰ যিটো এটা মানে প্ৰস্তুতি মানুহৰ তাকে আপোনালোকক দেখুৱাম বলক ভিডিঅ'টো লৈ আগবাঢ়ো এইয়া চাওক কি সুন্দৰ মানে বাহ গেট বনাইছে এন্ট্ৰেন্স গেট বঢ়িয়া বনাইছে এইবিলাক পৰম্পৰা মানুহে আজিকালি ল'ৰা ছোৱালী পাহৰিয়ে গৈছে আৰু ঘৰ ভেলা পুজি মানে আজিকালি ল'ৰা ছোৱালী সুধিলে গমেই নাপাব ভেলা পুজি কি বস্তু ধুনীয়া বাঁহৰে একদম বহাৰ ব্যৱস্থা ৰাখিছে ইয়াতে ইমান ধুনীয়া জুই পুৱাবলৈ মানে এইটোৰ উদ্দেশ্য হৈছে কি ঠাণ্ডাক বিদায় কৰা ধুনিৰ গাঁত বুলি কয় এই ধুনিৰ গাঁত কি ধুনীয়াকে বনাইছে ইয়াতে খৰি একদম দমদাৰ খৰি দি জ্বলাব পুৰা জুই জ্বলি থাকিব গোটেই ৰাতি ইয়াতে খানা চানা খাই থাকিব কি ধুনীয়া এয়া প্ৰস্তুতি চলিয়ে আছে বনাই আছে এইটো হ'ল জাপাৰকুছি নলবাৰী কলেজ নলবাৰী টাউনৰ একদম সমীপতে লাগি থকা এইয়া চাওক কিমান পুঁজি বনাইছে ভেলাঘৰ বনাইছে মজা ইয়াতে থাপনা ইয়াতে মানে প্ৰসাদ শৰাই এইবিলাক আগবঢ়াব ইয়াতে সুন্দৰ এই পৰম্পৰা সদায় ৰাখিব লাগিব জীয়াই ৰাখিব লাগিব আজিকালি নতুন প্ৰজন্মৰ মাজতো চবে পাহৰি গৈছে এইবিলাক এই কি ধুনীয়া ঘৰ এইটো বনাইছে বাহ ইয়াতে এই মজা ইয়াতে চবে বহি একদম সুন্দৰ খানা পাৰ্টি চাৰ্টি হৈ থাকিব এইটো জ্বলাই দিয়া হ'ব 15 তাৰিখে আজি প্ৰায় 1.5 মাহ মান আগৰ পৰাই প্ৰস্তুতি ইয়াতে একদম দবা চবা চব গেম চেম চলি থাকিব সুন্দৰ ঘৰৰ ভিতৰত বহিছো ইয়াতে আমি শুব আহিব লাগিব বঢ়িয়াকৈ নহয় গোটেই ৰাতি ইয়াতে মানে মানুহে টোপনি মানে ক্ষতি কৰি নহয় জুই পুৱাই থাকিব তাৰে জুই একদম শেক লাগি থাকিব মানুহৰ গাত ৰাইজৰ কাৰণে কৰা গৈছে এইবিলাক বঢ়িয়া এইবিলাক পৰম্পৰা মানে জীয়াই ৰাখিব লাগে আৰু চব এই বেম্বু এই নৰা মানে আমাৰ এই ধান কাটাৰ পিছত যি থাকে সেই নৰা চৰা এওঁলোকে কাটি আনি কি সুন্দৰকৈ বনাইছে নিজে আজিকালিতো ৰেডিমেড ব্যৱস্থা এইবিলাক ন তেওঁলোকক আমি মানে প্ৰশংসা কৰিব লাগিব এই ক্ষেত্ৰত ন তেওঁলোকে এই যিটো পৰম্পৰা বজাই ৰাখিছে এই ভেলাঘৰৰ কাৰণে এয়া প্ৰস্তুতি চলি আছে এয়া ভেলাঘৰ এয়া পুঁজি চব 15 জানুৱাৰী ৰাতিপুৱা এইবিলাক জ্বলাই দিয়া হ'ব প্ৰসাদ চসাদো দিয়া হ'ব ওচৰে পাজৰৰ মানুহবিলাক আহিব ইয়াতে এওঁ এৰেঞ্জাৰ গতিকে এওঁ কথাখিনি কৈ দিব ধুনীয়াকে যে কেতিয়াৰ পৰা প্ৰস্তুতি চলি আছে বা এই বস্তুটোক এই পৰম্পৰাটোক ইমান ধুনীয়াকৈ জীয়াই ৰাখিছে তেওঁ অলপ কি মনৰ ভাৱ এইটো কৈ দিব অলপ সৰু থকাৰ পৰা দেখি আহিছোঁ আমাৰ দেউতা বা আমাৰ খুৰা যিখিনি আমাৰ ঘৰৰ ওচৰৰ যিখিনি ডেকা আছিল সেইবিলাকে গোটেইখিনি মানে কৰি আহি আছে মেজি বনোৱা হওক ভেলাঘৰ বনোৱা হওক সেই বস্তুখিনি চলাই আহি আছে তাৰপিছত এতিয়া ধৰক তেখেতসকল দিনক দিনে কৰ্মব্যস্ততাৰ ফলত তেখেতসকলে অলপ মানে আহিব পৰা নাই বা বয়সো হৈছে তেওঁলোকৰ যিটো দম সেই দমটো এতিয়া কমি আহিছে যিখিনি উঠি অহা প্ৰজন্ম আছে সেইখিনিক মানে আমি দেখাবৰ কাৰণে আমি মানে আয়োজন কৰিছোঁ আমি প্ৰায় এমাহ জুৰি মানে কামখিনি আৰম্ভ কৰিছোঁ অসমীয়াৰ এই পৰম্পৰা যাতে জীয়াই থাকে আমাৰ বিহু বুলি ক'লে আমাৰ 3টা বিহু এই 3টা বিহুৰ ভিতৰত আমাৰ যিটো ভোগালী বিহু আমাৰ নামনি অসমত মানে মেইনলি আমাৰ নামনি অসমত মানে ভোগালী বিহুটো এটা বহুত ডাঙৰ মানে উলহ মালহেৰে পালন কৰা যায় উদযাপন কৰা যায় এটা নতুন মানে প্ৰাণ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমি ধুনীয়াকৈ মানে মেজি বনাইছোঁ চব চাৰিওফালে মেজি আছে আমাৰ বাউণ্ডাৰী আছে ভেলাঘৰ আছে এটা আটক ধুনীয়া ভেলাঘৰ বনোৱাৰ চেষ্টা কৰিছোঁ আমাৰ হৈছে প্ৰায়খিনি কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু বহুতখিনি কাম আমাৰ হ'বলগীয়া বাকী আছে আমি ডেক'ৰেশ্যনৰ কাম কৰি আছোঁ কামখিনি আমাৰ মেইনলি দীপুল খুৰা আছে দা খুৰা আছে জ্যোতিষ খুৰা আছে এখেতসকলে আগভাগ লৈছে বিশ্ব দা আছে আমাৰ এই হিতেশ খুৰা লাগিয়ে আছে তেওঁ ৰাতিপুৱাৰ প্ৰায় ধুনীয়াকৈ বাঁহৰ এই চফা বনোৱা হৈছে চফা মানে আমাৰ এইবিলাক চাং বুলি কয় আৰু কিন্তু আমি ধুনীয়া বহাৰ কাৰণে ব্যৱস্থা ইয়াতে জুই হ'ব অলপ এই চেয়াৰতে চফাতে বহি ললো বাঁহৰ মজা আছে গতিকে এই জুই জ্বলোৱা হ'ব জুই নন ষ্টপ জ্বলি থাকিব ৰাতি বেছি ভাল দেখা হয় মানে কি আমাৰ লাইটৰ ব্যৱস্থা পোহৰৰ ব্যৱস্থা গোটেইখিনি কৰা আছে 6-8 বছৰৰ পৰা ল'ৰাখিনিৰ পৰা একদম আমাৰ মানে 50-60 বছৰৰ বয়সৰ মানুহখিনি গোটেইখিনি প্ৰায় ওলাই আহি আমাৰ এই কামখিনিত মানে সকলোৱে আগভাগ লৈছে ইভিনিং টাইমৰ যিটো মাহল সেইটো আপোনালোকক দেখুৱাম সেইটো দেখি আৰু আপোনালোকে বেছি ভাল পাব লাইট চাইট যেতিয়া জ্বলিব জুই জ্বলি থাকিব আৰু লগতে ভিডিঅ'টোত জড়িত হৈ থাকিব প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে ভিডিঅ'বিলাক ৱাচ কৰি থাকিব নেক্সট আমাৰ 14 তাৰিখে উৰুকা আছে তো উৰুকাৰ দিনাখন আমি উৰুকাৰ মাছৰ বজাৰৰ পৰা আদি কৰি কিমান ডাঙৰ মাছ পোৱা যায় কি মাংস ক'ত কি গোটেই ডিটেইলছ আমি নলবাৰী বজাৰ দেখুৱাম আপোনালোকক গতিকে চেনেলটো
ছাবস্ক্ৰাইব কৰি চেনেলটোৰ লগত জড়িত হৈ ফেমিলি মেম্বাৰ হৈ থাকিব। এইবিলাক দেখিছে আপোনালোকে নৰা কি ধুনীয়াকৈ প্ৰস্তুতি চলি আছে, এওঁলোকৰ কমপ্লিট হোৱা নাই, হ'ব আৰু কালি পৰহি মানলৈকে পুৰা কমপ্লিট হৈ যাব এই জেগাত। 15 তাৰিখে ৰাতিপুৱাটো আপোনালোকক দেখুৱামেই, এই জুই জ্বলোৱা সময়ত এই পুঁজিবিলাক দেখিছে, মঠবিলাক, এই মঠ দেখিছে। এই য়াং জেনেৰেশ্যন আপোনালোকে দেখিবলৈ পাইছে, এওঁলোকক সঁচাকৈ শলাগিব লাগিব। তেওঁলোকে যে এই আমাৰ অসমীয়া জাতিৰ যিটো পৰম্পৰা তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। গধূলি হৈছে, আন এঠাইলৈ লৈ আহিছোঁ ভেলাঘৰ আৰু মেজি আপোনালোকক দেখুৱাবলৈ। জুই পুৱাই আছে মানুহবিলাকে, এয়া ষ্টাৰ্ট হৈছে আৰু মানে মানুহৰ মনত লাগিছে আৰু উৰুকা উৰুকা ভাৱ আহিছে আৰু, হয়নে? চ' বেলেগ এটা ঠাইত দেখাই আছোঁ, দেখাই পেলাই ৰাতিপুৱা যে দেখাইছিলোঁ তাতে লৈ গৈ আছোঁ আপোনালোকক। এয়া চাওক, এই মস্ত মস্ত এই কাঠবিলাক এয়া গছৰ কুণ্ডা, এই মস্ত মস্ত কুণ্ডাবিলাক ক'ত দিব জানেনে? দেখিছে নহয়, এইটো ধনীৰ গাত, এইটো ইয়াতে দিয়া হ'ব। এয়া চাওক জুই দম দমাই জ্বলি উঠিছে আৰু 14 তাৰিখে ৰাতিটো আৰু একদম পুৰা বেলেগ হ'ব কাৰবাৰ ইয়াতে গোটেই ৰাতি। গধূলি হ'ল যে, গধূলি হোৱাৰ কাৰণে মানে ঠাণ্ডা লাগিল, অলপ ঠাণ্ডা লাগে, এই জেকেটটো পিন্ধিলো। ইভিনিংটো দেখাই দিম বুলি কৈছিলো তো মানুহক, সেইকাৰণে জেকেটটো পিন্ধিলো। কিন্তু ইয়াতে জুই আছে দেখোন, বৰি জুই ইয়াতে জ্বলিয়ে আছে। এইফালে আকৌ খানা চলিয়ে আছে, এইয়া মাংস একদম উতলি আছে, কেনেকে পঠাৰ মাংস মজাছে খাব লাগিব, কি ধুনীয়া। এই ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া বঢ়িয়াকৈ। এই চাওক লাইটৰ ব্যৱস্থা, বা দুৱাৰ চুৱাৰো আছে দেই, মজা লাগিছে দেই। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে কাইণ্ডলি লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। লগতে যদি বৰ্মন্স ব্লগৰ ভিডিঅ' নতুনকৈ ৱাচ কৰি আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ ধোৱা ধোৱা হৈ গৈছে এতিয়া, একদম পুৰা জুই জ্বলি যাব মস্ত। এই বঢ়িয়া মাংস, মটন উতলি আছে পুৰা, বেলেগ চেণ্ট ওলাইছে। কিন্তু মাত্ৰ মাজতে 2টা দিন, 14 তাৰিখে আপোনালোকক দেখুৱাম। এতিয়াতো ইমান আপোনালোকে দেখিবলৈ পোৱা নাই, 14 তাৰিখে দেখিব। কোনদিনা দেখাব? পৰহি। মজা, একদম বঢ়িয়া। পুৰা অসমীয়া জাতীয় ড্ৰেছ পিন্ধি পেলাই আহি ইয়াতে পুৰা মহিলা পুৰুষ চব আহি যাব। চেলফি পইণ্টটো আছে ইয়াতে একদম। এই লাইট চাইট জ্বলি আছে যে, সেইটো লাইট চাইট জ্বলি আছে, সেইটো কৰি আছে, কাম কমপ্লিট হৈ উঠা নাই। ইয়াতে চেলফিও ল'ব পাৰিব, পুৰা পৰহিলৈকে ক্লিয়াৰ হৈ যাব। এনেকৈয়ে বিভিন্ন ঠাইত এনেকুৱা মেজি বনাব, ভেলাঘৰ বনাব, এনেকৈ এইটো এটা পৰম্পৰা। আজিৰ যি নতুন প্ৰজন্ম এইবিলাক পাহৰি গৈছে, নাজানে এই পৰম্পৰা। 14 তাৰিখ উৰুকাৰ নেক্সট দিন মৰ্ণিং এই মেজি জ্বলাই সকলোৱে জুই মানে সেক লওঁ, জুই পুৱাওঁ আমি সকলোৱে। আৰু লগতে আমি ঠাণ্ডাক বিদায় দিয়া বুলি এটা পৰম্পৰাগত